6 মাহৰ পৰা মানে ভালকৈ বহিবনৰে একো কৰিব নোৱাৰা হৈছে এনেকৈ আমি গুৱাহাটী হস্পিটেলত দেখাইছোঁ দেখাওঁতে তাতে ডক্টৰ কি বেমাৰ বুলি কৈছে ডক্টৰ তাতে বহুত চিকিৎসা কৰিলোঁ মানে চিকিৎসা কৰাৰ পিছত টেষ্ট কৰাইছে MRI কৰা হৈছে বহুত একোটো নৰ্মেল হৈছে তাতে প্ৰতীক্ষা হস্পিটেল হস্পিটেলত ফিজিঅ'থেৰাপি কৰাইছোঁ তাৰে ডক্টৰটো বাহিৰৰ পৰা আহিছিলে ডক্টৰটো বেংগলৰ পঠাই দিছে SMA ধৰাত পাইছে কি প্ৰব্লেমটো কি এতিয়া মানে মাছ আদিটো মানে বহিব নোৱাৰে খোজকাঢ়িব নোৱাৰে ভালকৈ মাছ আদিটো প্ৰব্লেম দুৰ্বল আজি কি হ'ল তোমালোকৰ আজি আমাক মুখ্যমন্ত্ৰী ছাৰে UG ছাৰৰ জৰিয়তে আমাক 1 লাখ টকা সাহায্য দিছে তাৰ বাবে ছাৰক ধন্যবাদ দিছোঁ UG ছাৰ ব্ৰহ্মক ধন্যবাদ দিছোঁ হেমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই টকাৰে কি কৰিবা তুমি বেংগলৰ চিকিৎসা যোৱাৰ কাৰণে টকা দিয়া নহয় এই টকা দিয়া চিকিৎসা নহয় বহুত ধন্যবাদ দিছোঁ চিকিৎসাৰ কাৰণে আৰু যেন আগলৈকে সহায় কৰে দাস বয়স 2 বছৰ 5 মাহ তেওঁ মানে ফিজিকেলি এবনৰ্মেল হয় বহিব নোৱাৰে উঠিব নোৱাৰে তো অট'মেটিকলি চিকিৎসাৰ কাৰণে তেখেতসকল অহা 24 তাৰিখে বেংগলৰ যাব এটা প্ৰতিষ্ঠানৰ জৰিয়তে তেখেতসকল এটা ফ্ৰী ট্ৰিটমেণ্ট হ'ব আৰু এই ট্ৰিটমেণ্টৰ যোৱাৰ কাৰণে তেখেতসকলৰ যিখিনি অসুবিধা পৰিয়ালটো একেবাৰে দুখীয়া আৰু যিহেতু দুখীয়া তেখেতসকল বেংগলত অট'মেটিকলি 2 মাহ থাকিব লাগিব আৰু যেহেতু 2 মাহ থাকিবলৈ তেখেতসকলৰ ফাইনেন্সিয়েলৰ যেহেতু অভাৱ তো এই কথাখিনি আমাৰ চাপাগুৰি সমষ্টি বিধায়ক তথা অসমৰ সন্মানীয় মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়াক খবৰ পাই তৎকালীনভাৱে তেখেত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ লগত যোগাযোগ কৰি পেলাই তেখেত 1 লাখ টকাৰ এখন চেক আজি তেখেতসকলক প্ৰদান কৰিছে আৰু ইতিমধ্যে চেকখন তেওঁৰ দেউতাক গুৱাহাটীত যিহেতু আছে নাৰায়ণ দাসৰ নামত চেকখন প্ৰদান কৰা হৈছে আৰু নাৰায়ণ দাসে গুৱাহাটীত ইতিমধ্যে UG ছাৰৰ ওচৰত গৈ চেকখন গ্ৰহণ কৰিব তো যিখিনি প্ৰচেষ্টা এই দুখীয়া পৰিয়ালটোৰ যি চিকিৎসাৰ বাবদ যি তেখেতসকল বেংগলত যাব বা 2 মাহ যি তাত থাকিব তাৰ কাৰণে যিখিনি UG ব্ৰহ্ম ডাঙৰীয়া যি নেতৃত্বত বা প্ৰচেষ্টাত যিখিনি চিফ মিনিষ্টাৰৰ জৰিয়তে এই দুখীয়া পৰিয়ালটোক যিখিনি সাহায্য কৰিলে 1 লাখ টকাৰ তাৰ কাৰণে আমি UG ব্ৰহ্ম ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই নিষ্পাপ শিশুটিক যাতে ভগৱানে ভালে ৰাখি পেলাই ভাল কৰি আনিব পাৰে তাৰে আমি কামনা কৰিছোঁ